নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আন এটি কবিতা আৰু কবিতাটিৰ শিৰোনাম হৈছে ঈশ্বৰৰ অসুখ মানে ভগৱানৰ অসুখ। কবিতাটি লিখিছে বৈতলাংশু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন বিজ্ঞান শিক্ষক শ্ৰীযুত যতীন চন্দ্ৰ নাথদেৱে আৰু তেওঁৰ এই কবিতাটি খুবেই তত্ত্বগধুৰ আৰু যাৰ কাৰণে মই আজি সিদ্ধান্ত কৰিছোঁ যে আজি আপোনালোকক এই কবিতাটো মই গাই শুনাম। তেতিয়া হওক কবিতাটি শুনো। ঈশ্বৰৰ অসুখ। শুনিছোঁ তুমি হেনো টিম্পেনিটিছত আক্ৰান্ত। শুনিছোঁ তুমি হেনো স্বৰ্গৰ কোনো এটা নাৰ্ছিং হোমৰ আলহী। ইফালে পৃথিৱীত কোলাহল, শ্ৰাব্য সীমাৰ বাহিৰৰ অতি শব্দৰ ঠেলা হেঁচা তোমাৰ সন্ধানত। মুজাহিদ্দিন তালিবানহঁতে তোমাক সন্ধান কৰিছে। ইৰাক চিৰিয়াত নৰমেধৰ যজ্ঞপাতি মই জানো। জাপল ছাত্ৰহঁতে তোমাৰ খবৰ নলয়। যীশুখ্ৰীষ্ট বুদ্ধ মহম্মদহঁতে তোমাৰ খবৰ লৈছেনে? ময়ো খবৰ ল'ব পৰা নাই। সংস্কাৰৰ জখলাডালত বগাব নোৱাৰা এই এজন অক্ষম লোক। তুমি বাৰু সঁচাকৈ বধিৰ হৈ গলা নেকি? নে তোমাৰ অসুখ? ধন্যবাদ। ইয়াত মই প্ৰথম শাৰীত ব্যৱহাৰ কৰা যোনটো শব্দ টিম্পেনিটিছ, সেই টিম্পেনিটিছটো এটি কাণৰ এটা জটিল ৰোগ আৰু সেই ৰোগটোৰ নামেই টিম্পেনিটিছ। আৰু সেইকাৰণে যদি কোনো লোকে বুজাত অসুবিধা হয় সেইকাৰণে মই ইয়াত কৈ দিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও বঢ়াই দিব। আপোনালোকৰ দিনবোৰ শুভ হওক।